নমস্কাৰ বন্ধুসকল, আছামিজ জিকে ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকলৈ মই প্ৰতিদিনে লৈ আহিম একোটিকৈ নতুন ভিডিঅ'। গতিকে মোৰ চেনেলটোৰ ছাবস্ক্ৰাইব বুটামটো আৰু কাষতে থকা বেল বুটামটো ক্লিক কৰিব বুলি আশা কৰিলোঁ। আজি আমি আলোচনা কৰিম বিশ্বৰ বিভিন্ন ক্ষেত্ৰত প্ৰথম প্ৰশ্নসমূহ। গতিকে বন্ধুসকল, ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। তেনেহলে পলম নকৰি আহক ভিডিঅ'টোৰ ফালে আগবাঢ়ো। প্ৰথম প্ৰশ্ন, সৰ্বপ্ৰথম পৃথিৱী কোনে ভ্ৰমণ কৰিছিল? উত্তৰ, ফাৰ্ডিনাণ্ড মেকনালে সৰ্বপ্ৰথম পৃথিৱী ভ্ৰমণ কৰিছিল। ২ নম্বৰ প্ৰশ্ন, সৰ্বপ্ৰথমে মহাকাশলৈ যোৱা ব্যক্তিজন কোন? উত্তৰ, ইউৰি গেগেৰিন। তৃতীয় প্ৰশ্ন, পৃথিৱীৰ প্ৰথম মহাকাশচাৰীজন কোন? ইয়াৰ উত্তৰটি হ'ব ভেলেণ্টিনা তেৰেস্কোভা। ৪ নম্বৰ প্ৰশ্ন, চন্দ্ৰপৃষ্ঠত খোজ দিয়া প্ৰথম ব্যক্তিজন কোন? উত্তৰ, নীল আৰ্মষ্ট্ৰং। ৫ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ প্ৰথম এভাৰেষ্ট শৃংগ বিজয়ী মহিলাগৰাকী কোন? উত্তৰ, জাপানৰ জনক টাবাই। ৬ নম্বৰ প্ৰশ্ন, বিশ্বৰ আটাইতকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্ট বিজয়ী সৰ্বপ্ৰথম ব্যক্তিজনৰ নাম কি? উত্তৰ, টেনজিং নৰগে। ৭ নম্বৰ প্ৰশ্ন, বিশ্বৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটি হ'ব মেৰিয়া ইছাবেল পাৰ্চন। ৮ নম্বৰ প্ৰশ্ন, বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰীগৰাকী কোন? উত্তৰ, শ্ৰীমাভু বন্দৰনায়ক। ৯ নম্বৰ প্ৰশ্ন, কাক বিশ্বৰ প্ৰথম আধুনিক বিজ্ঞানী বুলি কোৱা হয়? ইয়াৰ উত্তৰটি হ'ব গেলিলিও গেলিলীক বিশ্বৰ প্ৰথম আধুনিক বিজ্ঞানী বুলি কোৱা হয়। ১০ নম্বৰ প্ৰশ্ন, প্ৰথম বিশ্বযুদ্ধ কিমান চনত হৈছিল? উত্তৰ, ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধ হৈছিল। ১১ নম্বৰ প্ৰশ্ন, বিশ্বত সৰ্বপ্ৰথম কাগজ কোন দেশত প্ৰচলন হয়? উত্তৰ, চীন দেশত বিশ্বত সৰ্বপ্ৰথম কাগজ প্ৰচলন হয়। ১২ নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথমজন নিৰ্বাচন আয়ুক্তৰ নাম কি? ইয়াৰ উত্তৰটি হ'ব সুকুমাৰ সেন। ১৩ নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথমজন ভাইচৰয়ৰ নাম কি? উত্তৰ, লৰ্ড কেনিং। ১৪ নম্বৰ প্ৰশ্ন, ৭খন সাগৰ সাঁতুৰি পাৰ হোৱা বিশ্বৰ প্ৰথমগৰাকী মহিলা কোন? ইয়াৰ উত্তৰটি হ'ব বুলা চৌধুৰী। ১৫ তথা অন্তিম প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ উত্তৰটি হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ।